তোমাৰ হাইটো আগতে তেতিয়াও কৈছিলোঁ বহুত বেছি ধুনীয়া মানে বহুত বেছি ভাল লাগে চবৰে প্ৰিয় চব ল'ৰাৰে প্ৰিয় এই বনিহাতে বিয়া ঘৰত আহিলেও চব বস্তু দেখা চাবলগীয়া আছে হয় ইয়াত কিন্তু চিৰি মানে কিন্তু বহুত আছে কি তেতিয়াৰ পে মুখ দেখি চবৰে যি মোবাইলগিলা ওলাই লৈছে কাৰণটো কি জানানে সিহঁতে ভাবছি মই বেংক পাৰ্টি দি দিম কিন্তু মই এনে একবাৰ পৰীক্ষাটোহে কৰি চাইছিলোঁ আমাৰ মালিনী তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডেকাছ ব্লগছ আৰু আজি আমি যাম গাইজ মানে ভাইৰেল কৰিশ্মাৰ নাম চাবলৈ মানে কি দিন দুপৰতে মাতছি গাইজ মানে দিনত নাম মানে মই মানে শুনা নাছিলোঁ কৰিশ্মাহে দিনত নাম ধৰছি গাইজ চ' মানে কি লাইভ চাই আনিছিলোঁ তাক মানে তাইৰ নাম লাইভ চোৱা নাই এতিয়ালৈকে চ' ভাবিলোঁ এবাৰ চাই আহোঁ আৰু আপোনালোকো দেখাওঁ পৰিৱেশটো কেনেকুৱা কি হয় সকলোৱে ধুনীয়াকৈ ব'লক মোৰ লগত দেখাই আছোঁ সকলোৱে কি হয় কথা পাতিবলৈ চেষ্টা কৰিম অলপমান ব'লক আমি আহিব গ'লোঁ লোকেশ্যনটো আৰু কৰিশ্মাই অলৰেডি নাম গায়ে আছে আৰু নামদলটো মাতিছে পক্ষালনৰ তৰফৰ পৰা মানে পক্ষালনৰ আজি উদ্বোধনী অনুষ্ঠান আছিল তাতে হেমন্ত চৌধুৰী দাও আহিছিল উদ্বোধনী কৰিবলৈ এইটো কাৰ্যালয় মানে কাৰ্যালয় মাতিছে ইয়াত বাৰদাচালি পক্ষালন কাৰ্যালয় চ' তাতে নাম গাই আছে তাতে যাওঁ ব'লক বাপৰে বাপ মানুহ চাওকে গাইছ মানে সকলোৱে পে চাব আহিছে কি হ'ব এতিয়া আমিও চাম এই মানুহ তাকে মুখখন দেখা নাপায় দেখিছোঁ ৰ'ব কিবাকৈ গাইছ গাইছ আমি কৰিশ্মা নাথৰ নাম চালোঁ মানে অলপ ব্ৰেক দিছে মানে এইবাৰ প্ৰথম লাইভ চালোঁ মানে এইবিলাক নিউজ চিউজ এনেকৈ আহিছে মানে চাহ খাই আছিল কৰিশ্মা নাথ আৰু অলপ নাগৰা বজোৱা এতিয়া চাহ খাই আছে আমি কথা পাতিম বাৰু মানে চাহ তাহ খাই আছে এতিয়া মানে হাল্লা চাল্লাও হৈ আছে সেইকাৰণে অলপ দেৰি কৰি মানে যেতিয়া অলপ ফ্ৰী হ'ব চাহ তাহ খাই লওক এইটো চাহ খাই আছে চ' চাহ পানী খোৱা হওক তালৈ দেখাই আছোঁ গাইজ কৰিশ্মাক লগ পাই গ'লোঁ মানে এনেকৈ লাইভ লগ পোৱা নাছিলোঁ প্ৰেংক কল কৰিছিলোঁ তোমাক একদম প্ৰেংক কল কৰিছিলোঁ তোমাক অলপ মানে খং উঠিছিল মানে কি একদম প্ৰেংক কল কৰিছিলোঁ তাৰপিছত মানে কি সিদিনা মানে অলপ খং উঠিছিল তাৰপিছত তুমি অলপ জল্দিও আছিল চ' আজি প্ৰথম মানে লাইভ চালোঁ তোমাৰ নাম বহুত বেছি ভাল লাগিল আৰু তোমাৰ কেনেকুৱা লাগিছে মানে বাৰদাচালিত আহি বহুত বেছি ভাল লাগিছে আৰু এটা বেছি ভাল লাগিছে মানুহখিনি বহুত ধুনীয়াকৈ নামটো শুনি আছে আৰু তুমি মানে ইমান মানে কেনেকৈ মানে কি আগতে বহুত কম ল'ৰাই মানে কি নাম চাইছিলোঁ এতিয়াতো প্ৰায় ভাগে চাই তোমাৰ কি যাদু আছে মানে নাজানো বহুত বেছি ভাল লাগিছে বহুত ল'ৰাই মানে তোমাৰ নাম চাই এতিয়া মানে ষ্টেটাছ মানে তুমি একদম ভাইৰেল আৰু গোটেই মানে কি অসমত তুমিয়ে তোমাৰ কেনেকুৱা লাগিছে আৰু বহুত বিতৰ্কও হৈ আছে বহুত বেছি ভাল লাগিছে আৰু এইটো মানে আমাৰ লোক সংস্কৃতি নাগাৰ নামটোত সকলোৱে মানে যদি বা এইটোত গুৰুত্ব দিয়ে বা বস্তুটো শিকে এটা সময়ত চাগে নাগাৰ নামটো ভালদৰে চলি যাব এতিয়া আৰু মানে কি তোমাক বহুত অপৰচুনিটিও আহিছে তোমাৰ তাতে তুমি পিছলৈ নাগাৰ নামতো থাকিবা নে বেলেগ ফালে তুমি যাবা চাওঁ পাৰিলে নাগাৰ নামৰ লগত থাকিম চ' আৰু এটা তোমাক কমপ্লিমেণ্ট তোমাৰ হাইটো আগতে তেতিয়াও কৈছিলোঁ বহুত বেছি ধুনীয়া মানে বহুত বেছি ভাল লাগে চবৰে প্ৰিয় চব ল'ৰাৰে প্ৰিয় চ' এনেকৈ আগুৱাই যোৱা বহুত বেছি ভাল লাগিছে আৰু তুমি এবাৰ ক'ব বুলি মই প্ৰেংক কলতো কৈছিলোঁ তেনেকৈ হেৰি ভিডিঅ'টোত ক'লে অকণমান অসুবিধা হয় তথাপিতো নামত দি দিম বাৰু তেতিয়া তুমি অলপমান তোমাৰ মানে কি একদম মানে ভাইৰেল অলপ ডাইলগ কৰি দিব পাৰিবা নেকি এই বনিহাতে বিয়া ঘৰত আহিলেও চব বস্তু দেখা পালোঁ কিন্তু বনিহাত বিয়া ঘৰত দেখোন আহি এটা বস্তু দেখা নাপালোঁ এই বনিহাত বিয়া ঘৰত বেংক পাৰ্টি মাতা নাই নেকি ধন্যবাদ তোমাৰ এতিয়া কি নাম গাবা এতিয়া সেইটো বেংক পাৰ্টিটো দিব দিছে বেংক পাৰ্টি দিবা বহুত মানুহ মানে ৱেইট কৰি আছে এতিয়া ভালকৈ দিয়া সকলোৱে দিব দিছে যোৱা থেংক ইউ ব্ৰাহ্মণে কি ভাবছি না এক দৰকাৰ লাগব কাছলি পিছফালে ঘূৰি চাব নাকি আপোনাকে কৈছোঁ কি কৰিব বনিয়া খুৰাই হ'ব নেকি তো খুৰাই নাজানিবও পাৰে কিয় কৈছো না খুৰাত দেখোন তালি দেখোন চুলিয়ে নাই দেখোন কি
আপনি ও আপনি নামসাবালি কেতিয়া আছে ডিপির বেলা আইছে রব 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 আপনি নামসাবালি কে আছে হয় ইয়া চিনু চিনি মানে কিন্তু বহুত আছে আপনি মোর বাইরে বুঝি পাচ্ছি না ও বুঝি পাচ্ছি না ও আমার বিয়ে কি তেল পে মুখ দেখি ও তেল তেল কা ছাই আছে এখানে কইছিল আমার বিয়ে আপনি কি তার উপর চকরি রাখবো কিয় কইছিল না বগুলেরা আগিল মোরা এ বনিয়া বিয়া হল আইলো এ বনিয়া সবরে যে মোবাইল গিলা উড়েছে কারণ তো কি জানা না সিহঁতে ভাবছি মই বেংক পার্টি দি দিম কিন্তু মই এনে একবার পরীক্ষাতে কৰি চাইছিলো এ বনিয়া বিয়া ঘৰত আহি বনিয়া বিয়া গীত এটা লগাই দি দিলি ভাল নালগে দেখোনে আগতে আমি বনিয়া বিয়া গীত এটা লগাই যাও আৰু তহঁতে ধরবি না ধরবি ও আকাশত ওলাইছে কি কৰা ও গান লগে দিন ধরবে ও আকাশত ওলাইছে লগাই দিবা নালাগে দেখোন সম্পূৰ্ণকে লগাই দিওঁ তাৰপিছত ধৰবি ঐ আকাশত ওলাইছে আকাশী তৰা এও নিহা ও দৰা মই না দেখোন এ বেছি কই না চাবি নহলে আমার আমার মালিনী বিয়া ঘৰত আইলো সব বস্তু দেখা পালো কিন্তু বিয়া ঘৰত আইলো এটা বস্তু দেখা পোৱা নাই বনিয়া এই বিয়া ঘৰত ও বেংক পার্টি মাতলাই নেকি মাতছি কোন ঘৰ আছে এই মঞ্চ তাই জানি কি ওর ভাকে কি হাতি কোন লাগি লাগি দিছিল এ বনিয়া বিয়া ঘৰৰ কথা কোন কানে বেংক পার্টি আরম্ভ করবা লাগে আর বনিয়া তোতে নাচবি দেখ বনিয়া বেংক পার্টি আরম্ভ করবা দেও আপনারা নাচবো না সে বেংক পার্টি আরম্ভ করবা দেও আপনিও কিন্তু নাচবা লাগবো রসু করিয়া নাচিম বলে করছে হয় মোর এটা কথা চিন্তা রাখছে এই যে হাতুড়ি নাচবে পারবি না পারবো জি মুখখন মিছিকে হাইটো লৈ আছে বনিয়া নাচবি তহঁতে আৰু মঙ্গলবাৰে পিছে আপোনালোকে বেংক পাৰ্টি আৰম্ভ কৰক ককাই নাচবি নেকি কি নাচিবি বনিয়া হব পাৰে যা বুঢ়া কিন্তু বনিয়া মনটো কিন্তু হোৱা নাই বনিয়া যে পিছে বেংক পাৰ্টি আৰম্ভ কৰিব দেও বনিয়াতে তহঁতে নাচবি আপোনালোকে বেংক পাৰ্টি আৰম্ভ কৰক ও পে পে
জোৰা যে ইমান যে থকা হৈছে বলিয়াতে এই বেংক পাৰ্টি জোৰা বাহেটা চাৰিআলি নেকি সেইকাৰণে মস্ত থকা হৈছে বৰগাঁৱৰ সেইকাৰণে মস্ত থকা হৈছে বনিহা ৰ বিয়া ঘৰত আহিলেও পিছে বনিহা বিয়া ঘৰত আহি এটা বস্তু মই বৰষা লক্ষ্য কৰি আছো বনিহা এই বগা যি পিন্ধিছে বগা কলা যি পিন্ধিছে আপাতো ৰচোন তই বিয়া খাবা আছে নে কি কৰিব আছা নাম চাবা আছা তই বোলো নাম চাবা আছে ঠিকে আছে তই নাম চাবা আহি তেতিয়াৰ পে এইদিকে পেল কথা কি চাই আছা ভাল লাগছে নেকি এতিয়া চাই থাকা তোৰ চকুকেইটা ভক্ত উলিয়াই নিয়ক আমি নামচা আহিলোঁ বহুত বেছি ভাল লাগিল আৰু গাইজ বহুত বেছি গৰম লাগিছে বহুত বেছি মানে গৰমত মই ৰঙা চিঙা পৰি গৈছোঁ আপোনালোকে চালে মানে ভিডিঅ'ত একদম মানে গাইজ মানে দিনত মাতিলে অলপ অসুবিধা হয় গৰম দিন পশ্চিমে একদম মানে বিৰাট গৰম লাগিছে গাইজ মা কচম চ' তাৰ পৰা আহিলোঁ নামচা চাই বহুত বেছি ভাল লাগিল আজি প্ৰথম চালোঁ লাইভ কৰিশ্মাৰ নাম বহুত বেছি ভাল লাগিল চ' তেনেকৈ এতিয়া আহি ধুনীয়াকৈ ভৰিছে ধুলোঁ আৰু এতিয়া ফেঞ্চি যোৱাৰো কথা আছে যিহেতু বিহু আহিছে এটা বস্তু লগা আছে চ' যোৱা হোৱা নাই ঠিক হোৱা নাই লগৰকেইটা যদি যোৱা হয় যাম আৰু ভিডিঅ'টো ইয়াতে মানে বেছি দীঘল নকৰোঁ আৰু ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি আকৌ জয় অসম বাই বাই